নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণীজ ডায়েৰী বন্ধুসকল আজি আপোনালোকৰ মাজলৈ আনিছো এটা হেয়াৰ কেয়াৰ ৰেমেডি যেটো আজি মই আপোনালোকৰ আগত কৰি দেখুৱাম ব্যৱহাৰ কৰি দেখাম আমি আমাৰ চুলিখিনি বাহিৰৰ পৰা ধুনিয়া হ'বৰ কাৰণে শ্যাম্পু কন্ডিশনাৰ আদি ব্যৱহাৰ কৰো কিন্তু চুলিখিনি যদি ভিতৰৰ পৰা ভাল নহয় এডাল চুলিৰ যদি অন্তঃগঠন ভাল নহয় তেনে হলে সেই চুলিডাল আমাৰ মূৰত মানে স্কেল্পত বেছি দিন লাগি নাথাকে ই খুব সোনকালে খৰি পৰে ইয়াৰ আয়ুহটো কম হৈ পৰে এনেও চুলিৰ এটা নিৰ্দিষ্ট আয়ুহ থাকে কেইবা বছৰ মুৰে মুৰে পুৰণা চুলিখিনি খৰে তাৰ ঠাইত নতুন চুলি গজে এনেকুৱা এটা প্ৰচেছত চুলিৰ বৃদ্ধি হৈ গৈ থাকে জন্মতে গজা চুলিখিনি মৃত্যুৰ সময়লৈকে আমাৰ মূৰত নাথাকে চুলি অলপ দিনৰ মুৰে মুৰে খৰে গজে এনেকুৱা এটা প্ৰচেছ চলি থাকে আজিৰ ৰেমেডিটোৰ বাবে ব্যৱহাৰ কৰিম পিয়াজত আছে অত্যাধিক পৰিমাণত সালফাৰে চুলিৰ অন্তঃগঠনটো ভাল কৰে ই চুলিক ভিতৰৰ পৰা মজবুতি প্ৰদান কৰে আৰু ই চুলি খৰাটো যথেষ্ট ৰোধ কৰে লগতে নতুন চুলিও গজায় ইয়াত আছে ভিটামিন সি লগতে আছে অত্যাধিক পৰিমাণত এন্টিঅক্সিডেন্টে যিকোনো জীৱিত বস্তুক আৰু বেছি সজীৱতা প্ৰদান কৰে গতিকে চুলিৰ কাৰণে পিয়াজ অত্যাধিক ভাল তেনে হলে আজি আমি পিয়াজৰ ৰসকে চুলিত লগাম ৰসটো উলিয়াবৰ বাবে প্ৰথমতে বাকলি গুছাই ভালকে পিয়াজটো ধুই সৰু সৰুকে কাটি মিক্সিত দি আপুনি ৰসটো উলিয়াব পাৰে নহলে বা পটাত পিছি বা খুন্দনাত পিছিও আপুনি চেপি ৰসটো উলিয়াই ল'ব পাৰে তেনে হলে অকণমান ৰখক মই ৰসটো উলিয়াই লওঁ এতিয়া এইখিনি পিয়াজ পিছি এই ৰসখিনি উলিয়াই আনিছো চেপি পেলাই মই মিক্সিত দিছিলো পিছা যোৱা নাছিলে ভালকে কাৰণ মিক্সি বাটিটো ডাঙৰ আছিল পিয়াজটো তলতে আছিল গটিকে পিয়াজটো পিছা যাবৰ কাৰণে পানী ব্যৱহাৰ নকৰিলো যেতে পনিয়া হৈ যাব গটিকে ইয়াত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিলো লিকুইড হিচাপে যাতে পিয়াজটো পিছা যাওক আৰু বস্তুটো ভাল হক লগতে কেঁচা গাখীৰ অকনমান দি দিলো গাখীৰো যেহেতু গাখীৰত প্ৰটিন থাকে আজিকালিটো মিল্ক প্ৰটিন শ্যাম্পু ওলাইছে হেতু বাৰু পিছৰ কথা গটিকে হেই গাখীৰ ভাল দেখি মই গাখীৰকে দি দিলো পিয়াজত অকনমান তেনেকে দিওঁতে ভালকে পিছা গল এতিয়া এটুকুৰা কপাহ লৈ পেলাই এনেকে কপাহত এই ৰসটো লগাই আমি এনেকে লগাম এনেকে চেপি দিলে গুটে স্কেল্পত লাগি যাব এনেকুৱা এইবোৰ আপোনালোকে গা ধোৱাৰ আগত কৰিলে ভাল আৰু তেতিয়া কাপোৰ কানিও ধুবলে ভাল হয় আৰু পিয়াজৰ ৰস যেহেতু এটো চকুত লাগিলে চকুত সোমালে পুৰিব তো চেপি দিলে গুটে স্কেল্পতে লাগি যাব গেনকে দিলে মোৰ চুলি যথেষ্ট খৰিলে আৰু যথেষ্ট গজিছেও এনেকৈ ঘৰুৱা কিবা কিবি এবোৰ হানি থাকো ইয়াৰ পিছতো যিবিলাক খানো মই সেইবিলাক ভিডিও বনাই আনিম আপোনালোকৰ কাৰণে এনেকৈ গুটে মূৰটোতে হানি লম আপোনালোকে মূৰত কিবা কিবি হানিলে ৰ'দ দিয়া বতৰত হানিব যাতে স্বাস্থ্য অপকাৰ নহয় কাৰণ মূৰত এনেকুৱা কেঁচা বস্তুবোৰ হানিলে সাধাৰণতে চৰ্দি লাগে বা ঠাণ্ডা বহে গতিকে ডাৱৰীয়া বতৰত নাহানিব যেতিয়া ৰ'দ দি থাকে ৰ'দ দিয়া বতৰত আগবেলা ভাগতে কৰিব এনেকে হানি লৈ লাগিলে ৰ'দত অকমান সময় বহিব তাৰ পাছত আধা ঘণ্টা 1 ঘণ্টা ৰাখাৰ পিছত ধুই দিব এতিয়া মোৰ গুটে মূৰটোতে পিয়াজৰ ৰসখিনি খানা হৈ গৈছে এতিয়া 1 ঘণ্টাৰ কাৰণে ঘৰৰ অন্যান্য কামবোৰ কৰি থাকিম 1 ঘণ্টাৰ পাছত মূৰটো ধুই দিম আপোনালোকৰ হাতত যদি সময়ৰ অভাৱ হয় তেন্তে সপ্তাহত মাত্ৰ এবাৰ হলেও পিয়াজৰ ৰস খানিব পিয়াজৰ ৰস বুলিয়ে নহয় এনেকুৱা ঘৰুৱা যিবিলাক ৰেমেডি আছে এইবিলাক আপোনালোকে ইউজ কৰি থাকিব এইবিলাক কৰি পেলাই আপোনালোকে যিবিলাক আমি কসমেটিক্স বা কিনি আনা প্ৰডাক্ট প্ৰিজাৰভেটিভ থকা এবোৰ ইউজ কৰি যিমানখিনি ক্ষতি কৰিছো অন্তত ঘৰুৱা বস্তু দুই এটা ব্যৱহাৰ কৰিলে সেই ক্ষতিখিনি পূৰণ হ'ব গতিকে বেলেন্সটো হৈ থাকিব তেনে হলে
এনেকৈ আপোনালোকে নিজৰ প্ৰাকৃতিকভাৱে ছাল চুলিৰ যত্ন ল'ব পাৰিব আজি ৰেমেডিটো কেনেকুৱা পালে জনাবচোন যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে আৰু শেষলৈকে চোৱাৰ বাবে জনাইছো ধন্যবাদ সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছো নমস্কাৰ